মোৰ নাম দীপক মেখেলা ধোৱা নিউজ কৰিবলৈ গৈ আছো নিউজটো হ'ব এতিয়া চুলাইভাটিৰ ওপৰত শেষলৈকে চাই থাকক আৰু এইফালে দেখিবলৈ পোৱা গৈছে চুলাইভাটি একদম পুৰা মানে চলি আছে ধাবা আপুনি ইমান ভাল ভাল মানুহে কেলে এইবোৰ চুলাই সেৱন কৰিছে আপুনি কিয় ইমান মদ বিক্ৰী কৰিছে চুলাই বস্তুটো বন্ধ কৰিছে চৰকাৰে জানে নাই আপুনি জানে নাই এইটো মানুহৰ কাৰণে কিমান বেয়া বস্তু এইটো জানে নাই দেখিছে আপুনি কিয় মদ বিকিছে কওক কি ক'ব দাদা পাপি পেটৰ অভাৱ ঘৰৰ ল'ৰা ছোৱালী গোটেই পোহপাল দিব লাগে গতিকে মোৰ কৰিবলৈ বেলেগ কাম নাই গতিকে মই তাকে সেই ভাগলৈ ধৰিলোঁ আপুনি ইয়াত কিবা কেমিকেল দিছে নেকি নাই নাই মই একো কেমিকেল দিয়া নাই আমাৰ এইটো একদম লোকেল চুলাই বুলি কয় আপুনি অলপ চেক কৰি চাই লওক এয়া চাওক আপুনি অলপমান খাই চাওকচোন আমাৰ একদম লোকেল চুলাই পিয়'ৰ বহুত কাৰ আছে দেই পুলিচ 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 পলা 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 পুলিচ পলা পলা এই ককাই মাল এইটো অকল দাদা কোৱাটাৰ নাই আছে দেই হ'ব দে মই চুকা নাই দেই মালখিনি অলপ ভাল লাগিব এই ভাল মাল দে এই জিৰুৱে কাকা এৰুৱে কা দে এই ব কোৱা খেতন দিলে দেই আহি আছে নি আকৌ হে চাব লাগিব ৰচোন ঐ আহি আছে পলা 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 ঐ আও নাই অহা নাই তাক ধৰিলে নেকি জানো এই উঠিলো হেল্ল' এই আমাৰ দুজন কামবন্ধু আমি পঠিয়াইছোঁ এতিয়া দুজন ব্যক্তি ধৰিছে তাত আপুনি নিউজটো পৰা ইমাৰ্জেঞ্চি তুলি দিয়কচোন নিউজটোৰ কাৰণে আমি ইমাৰ্জেঞ্চি যাওক যাওক ঠিক আছে যাওক বাৰু অঁ ছাৰ গৈ আছোঁ মই ৰখক পামগৈ দিয়া হ'ব এতিয়া ঐ তাক ধৰি আনিলে বল বল আমি যাম বল বল চালা পলাবলৈ আহিছে হাৰামি ঐ তই ভিলা আয়ো ছাৰ কৈছোঁ ৰ'ব আয়ো এই গোটেই পিঠিখন বহলকৈ পেলালে খোজকাঢ়িব পৰা নাই তহঁতক আঁতি আঁতি বান্ধিব লাগিব মদৰ নিচা এনেকুৱা বস্তু এনেকুৱা ছিঙি পেলাবি তহঁতক চল এতিয়া তহঁতক আজি গৰু জোতা দি জুতিম এয়া দেখিবলৈ পোৱা গৈছে দুজনক আটক কৰিছে ছাৰে নিজে ক'ব ইয়াত দুজনক ধৰিলোঁ বাকী কেইজন পলালে তুমি ইয়াত কেনেকৈ আহিলা তোমাকতো ছাৰে ফোন কৰিছিলে তাত কাৰণেতো আহিছোঁ চৰকাৰে কিমান টেকনিকেল তহঁতক চব ইয়াত গম পাই যাম ইয়াত থুক এক বটল খাব আহিছ হাৰামি তই ফুক ইয়াত চালা ভালকৈ ফুকিব নাজানো দিয়ক ছাৰ দিয়ক মই ফুকি দিম কেনেকৈ ফুকিব লাগে ছাৰ সেইটো চাওকচোন ইয়াৰ ৰিপৰ্টাৰটো ধৰ ইহঁতক বাদ দে ৰিপৰ্টাৰ হেল্ল' গাছ আহি লওক আপোনালোকে আমাৰ যিটো ইউটিউব চেনেল আছে আমাৰ যিটো দুখীয়া চেনেল আছে আপোনালোকে চাই থাকক ইউটিউব চেনেলটো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি আমাক উৎসাহ জনাব